মহাশিৱৰাত্ৰি মহা আয়োজন চলি আছে বৰ্তমান। আমাৰ ইয়াত এনেদৰে শিৱৰাত্ৰি উদযাপন কৰা হয়। এই পেণ্ডেলৰ কাম চলি আছে, বিভিন্ন পেণ্ডেলৰ কাম চলি থকা তাৰ আপোনাক দেখাই দিছোঁ। আমাৰ এই মহাশিৱৰাত্ৰি একদম পুৰা লাডু বনাই আছে ৰাইজে দেই। দেখিছোঁ আমি বনাই আছোঁ, এয়া লাডু বনাই আছোঁ। এইটো দেই আমাৰ একেবাৰে মেইন ডাল পংকজ আজি 2-3 দিন কাৰ্যসূচী এনে চম্ভালে আৰু ওৱান মেন টাইগাৰ। আৰু আমাৰ আৰু খুব কাৰুকাৰ্য চলি আছে। এজনে বহুত কথা কৈহে থাকে কিন্তু কাম আৰু এইফালে ভিতৰত আমাৰ হৈবেন না হৈ আছে। কপালে অর্ধ ছন্দ মালা নর মুন্দ ফুল পানি তুমি ত্রিপুরারি ও শিব শঙ্কর ক্ষীরে জটাধারী চরণে করো প্ৰণাম। শিৱ শংকৰ তুমি ত্ৰিনয়ন তুমি ভোলানাথ প্ৰলয় সংহাৰ ৰুদ্ৰ সদা শিৱ তুমি এই নিত্য নটৰাজ শিৱ শংকৰ ক্ষীৰে জটাধাৰী চৰণে কৰো প্ৰণাম। শিৱ শংকৰ তুমি নীলকণ্ঠ তুমি ভকতৰ প্ৰাণ তুমি ভয় হাৰি ভক্তি তুষ্ট হোৱা যিটো জনে পূজয় তোমাক শিৱ শংকৰ ক্ষীৰে জটাধাৰী চৰণে কৰো প্ৰণাম। কণ্ঠে হলা হল কংকালে বাঘৰ ছাল কৈলাসত তোমাৰে ধাম ভকতৰ তুমি প্ৰাণ ভকতৰ তুমি প্ৰাণ। Nothing
Said